গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাছিদ ব্লগছলৈ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মানে বানপীড়িত মানুহবোৰৰ বাবে ৰিলিফৰ বস্তু অলপ আনিব যাম, যিটো আমাৰ চাদ্দাম মামায়ে দিছে। এইটো চৰকাৰীভাৱে নহয়, প্ৰাইভেটভাৱে দিয়া হৈছে। তো এইটোৱে ক'ব বিচাৰিম যে যোনে যেনেকৈ পাৰে সমৰ্থ অনুযায়ী সহায় কৰক প্লিজ। মানুহৰ বহুত অসুবিধা হৈছে, কিছুমানৰতো ঘৰ ভাঙি গৈছে, কিছুমানে থাকিব জেগা পোৱা নাই, কিছুমানে খাব জেগা পোৱা নাই। মই কোৱা নাই যে গোটেই গাঁৱৰ মানুহক ৰিলিফ ভোগাওক, যিখিনি সমৰ্থ হয় আপোনালোকৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ যেনেকৈ পাৰে তেনেকৈ সহায় কৰক প্লিজ। মানুহে মানুহৰ বাবে, যদি মানুহে সহায় নকৰে কোনে কৰিব? তো এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাই থাকক ব'লক। দাদা ক'ত গৈছে? মালহাবা বৰষুণ দিবে বুলি কওঁ। বৰষুণ দিব মালালি এটা দুখুত খাজি না বহুত কিমান তো গাইজ আপোনালোকে যে চাই আছে ন, এইটো আমি বেলেগ ক'তো যোৱা নাই বাৰু, ফুৰিব চুৰিব যোৱা নাই ট্ৰেক্টৰত। আমি বানপীড়িত মানুহৰ বাবে ৰিলিফৰ বস্তু আনিব যাই আছোঁ। তো চাই থাকক আগলৈ। আমাৰ বগাক মাতা, এবাৰ বগাক মাত। আমি ৰিলিফ আনিব যাই আছোঁ। এ বগা এর কি সাগৰ হৈ গৈছে চব। এই হৰপ্পা হৰপ্পা নমস্কাৰ আছে। উপায় নোহোৱা পৰিস্থিতি হৈ গৈছে মানুহবোৰৰ। এইটো মানে পাৰ্চনেলকৈ দি আছে সাহায্য আমাৰ চাদ্দাম মামাই। ৰাস্তাতে আশ্ৰা মাৰি আছে, যাওক এই ক'ত জাল পাতিছে, যাওক তাত দেখাই নাপায়, জাল পাতি আছে এইবোৰ চাওক। চাংচাৰি যাব নেকি? চাওক গাইজ, মানুহ চাওক জাম লাগি গৈছে। মানুহ আহি পাইছে, মানুহবোৰ ঘৰৰ পৰা উদ্ধাৰ কৰি আছে। পানী উঠি গৈছে, ওলাব পৰা নাই। তো এইবোৰ চব ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মি हमारा इंडियन आर्मी सैल्यूट। पानी क्या रास्ता जाने के सैल्यूट दीदी, आता सैल्यूट दीदी। दीदी 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 ইয়াৰ মানে গায়ক হোৱা ড্ৰিম আছিল, তো কিবা হ'বৰ কাৰণে হ'ব নোৱাৰিলে চাগে, সেইকাৰণে এনেকৈ হ'লেও গান মাৰি থাকে। চাওক অৱস্থা চাওক। বাইক স্কুটি লৈ আহিছে, চাওক অৱস্থা চাওক। স্কুটি অৱস্থা গ'ল আৰু স্কুটি গ'ল। এই ভাই পানী সোমাই আছে, বেক কৰ। এই পানী সোমাই আছে। বহুত দিনৰ মূৰত চাংচাৰি দেখা পাইছোঁ, বাইক ওলাব পৰা নাই, বাচান্তিক ঘৰতে থৈ দিছোঁ।
তো আহি পালোঁ এতিয়া আমি। তো ফাৰ্ষ্ট কিবা খাই লওঁ বুলি ভাবিলোঁ ইয়াৰ ব্যঞ্জনত। চাওক এইবোৰ কিবা কিবি খাই আছে, কোনোবাই মিঠাই খাইছে, কোনোবাই চিঙৰা খাইছে। তো ফাৰ্ষ্ট খোৱাটো মেইন, ফাৰ্ষ্ট খাই লওঁ দেন কাম কৰি আছোঁ বাৰু। এতিয়ালৈ আহি পোৱা নাই বস্তুবোৰ, মালিগাঁৱৰ পৰা আহি আছে। আমি হিন্দু বারে দিতে গবা আমি আমি নিয়ে নাও মারবো আমি কি মাল রাখা আর মাল খায় আর মাল না আমি যদি আসলে পয়সা দিতে পারি না বাবার দিকে না আমার সাথে মত করে বানপীড়িত মানুহৰ কাৰণে সাহায্য অলপ লৈ আছোঁ, আমাৰ চাদ্দাম মামাই দিছে, তো তাকে লুট কৰি আছে আৰু। Banpani guys, Banpani. এই কিহৰ কাৰণে কৈ যায় একবাৰ। Banpani আমার কথা খাবার উপায় নহয় নিছি। তো গোটেইকেইজন ল'ৰাই বহুত বেছি কষ্ট কৰিছে, লুট কৰাতে হওক বা যি কামতে নহওক। ইমান পানী ভাঙি আহিছে ট্ৰেক্টৰত উঠি, তো এইবোৰ দেখি কিবা এটা ভাল লাগে। তো সকলোৱে ওলাই আহিব লাগে বানপীড়িত মানুহৰ বাবে। এই ল'ৰাটোৱে বহুত কষ্ট কৰিছে কিন্তু দেই বানপীড়িত মানুহৰ কাৰণে। তো এইবোৰ লুট কৰি আছে, গাড়ী বেলেগ গাড়ী নাই, সেইবাবে ট্ৰেক্টৰ লৈ অহা হৈছে। লাহে লাহে পানীটো কমিলে হ'ল আৰু। চাদ্দাম মামাই দিছে এইটো। আমি পইচা খাই মালিক টকা নাই। এতিয়া কিবা এটা কৈ দি কে আছোঁ, কৈ দি। বানপানীৰ সমস্যা আমাৰ গাঁৱত ইমান পানী। চৰকাৰে দিছে, দিগন্ত আদায় দিছে। আজি চাদ্দামৰ কৈছে মই অকণমান দি দিওঁ, আমি চাইছোঁ কাম। বগাৰ আজি কাৰ বিয়া? বগাৰ বিয়া। কালি সাহায্য ঘৰত দি থৈ যাব হেমন্তই। কালি সাহায্য ঘৰত দি থৈ যাবই লাগিব। এইটো দিয়াৰ পিছত যাবই লাগিব। পোৱা নাই নেকি আকৌ? আৰু 100 গ্ৰাম তেল। নিমখ দিয়া নাই আমাৰ।
পেন্ডেল না পেন্ডেল পেন্ডেল ন দাদা ক'ত গৈছে আমি মালহাবা মালহাবা বৰষুণ দিবে বুলি কওঁ বৰষুণ দিব মালালি এটা দুখুত খাইছে না বহুত দুগুণ সাতদিনে মালহাবা পোৱা নাই সাতদিনে মালহাবা পোৱা নাই কিমান খাইছে আমি মোটামুটি কেইটকা খাইছি দাদা আমি মোটামুটি আৰু চাৰে চাৰিশ 4,500 নিচা লগা নাই নাই লাগে গেলা দিন মতে খাবই নিছে গেলা নামে লামনে হ'ব গ'ল আৰু আনছো কণীটো ভিটামিন মাল খাই টেঙা খাই নিচা ভাতে ভিটামিন আমাৰ এপত আছে এইটো হ'ল আকৌ প্ৰশান্ত মহাসাগৰ এইটো Guys, so guys. Guys, mau kemana so guys? Masalah gue ini pesa uci. Ada tuh. Ada tuh. Bukan. Dosto. দাদা থকো থকো এক নামে কথা আছে গাঁৱত প্ৰৱেশ গাঁৱত এয়া সাহায্য বিলাই আছো আমি এতিয়া ট্ৰেক্টাৰতে দিদি ৰাজাক দিদি গুনুকা আৰু ডাক্তৰক দিছো বল 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 মনিলে হাতত বহুত মানুহ আছে পথাৰো এই দেখি ঘৰ নাই পথাৰ এই তাতে আছে Didi, Didi. Ya. Bhai. Lama. Kalau sakit, Pak. Emang coba মেইন মানুহ সাদ্দাম মামা
মামাই দিছে সাহায্যটো ছেকেণ্ড মানুহ ই তো ৰাতিপুৱা 11:30 বজাৰ পৰা এতিয়া 7:30 8টামান বাজিল তো এতিয়ালৈ কোনেও ঘৰ পোৱা নাই আমি এতিয়া চব ৰিলিফৰ বস্তু ভগাই শেষ হ'ল এতিয়া আমি ঘৰে ঘৰে যাম তো এনেকৈ ভাল লাগে সকলো গাঁৱৰ ল'ৰাবিলাক সহায়ৰ হাত লৈ আগুৱাই আহিলে গাইছ ৰিলিফৰ বস্তু ভগোৱা কাম শেষ আৰু চব ঘৰে ঘৰে গুচি গ'ল তো ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য যে যিসকলৰ সম্বল আছে বানপীড়িত মানুহক সহায় কৰিবলৈ সিহঁতে যাতে আগবাঢ়ি আহে বেলেগ আৰু একো নাই যে আমি দিছোঁ সেইটো দেখাবলৈ একো নাই আমিতো দিয়া নাই বাৰু সাদ্দাম মামাই দিছে আমি জাষ্ট সহায় কৰিছোঁ বাকী এতিয়া নেক্সট ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ বাই বাই জয় আই অসম